এইখিনি হৈছে কমলাবাৰী নিমাতী ঘাট চাওক এতিয়া আমি ফেৰীৰ ওপৰত উঠি আছোঁ ফেৰীৰ ভিতৰত সোমাই চাওঁ কেনেকুৱা হয় বলক ফেৰীৰ ভিতৰখন কেনেকুৱা হয় চাওঁ ফেৰীৰ ভিতৰত চাওক ফেৰী বহুত মানুহ যাব পাৰে ফেৰীৰ ভিতৰত চাওক ভিডিঅ' ইয়াত আপোনাৰ টয়লেট চব আছে টয়লেটো আছে বহুতখিনি জেগা আছে এখন নিমাতী ঘাট পাবগৈ আমি এতিয়া আছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত ফেৰীৰ ওপৰত আছোঁ বৰ্তমান এইখন হৈছে 108 পানী দি চলা 108 এখন চাই লওক মাটিতে চলা 108 দেখিছিলে এবাৰ পানী দি চলা 108 খন চাই লওক এই ওপৰত ইমান ডাঙৰ ডাঙৰ গাড়ী উঠাইছে চাওকচোন এইখন আৰু বহুত বাইক চাইক উঠাব এতিয়া আমি গৈ আছোঁ চামগুৰি সত্ৰত আপোনাৰ মুখা ভাওনা হয় বোলে সেইবিলাক চাব যাওঁ বলক ইয়াত বহুত সত্ৰ আছে দেই বহুত কেইখন সত্ৰ আমি এৰি থৈ আহিছোঁ কিন্তু সোমোৱা নাই এতিয়া আমি পাইছোঁহি চামগুৰি সত্ৰ চামগুৰি সত্ৰ পাইছোঁহি চামগুৰি সত্ৰত যাওঁ বলক পথাৰৰ মাজে মাজে মাজুলীত গৈ আছোঁ বেলেগ এখন সত্ৰলৈ এতিয়া দক্ষিণপাট গৈ আছোঁ ন চামগুৰি সত্ৰ নহয় অঁ এতিয়া আমি গৈ আছোঁ দক্ষিণপাট সত্ৰলৈ গৈ আছোঁ চবফালে সেউজীয়া পথাৰ আমি পালোহি দক্ষিণপাট সত্ৰ আমি এতিয়া পালোহি দক্ষিণপাট সত্ৰ আৰু ভাবিছিলোঁ ধুতি পিন্ধিম বুলি কিন্তু ইয়াত কাপোৰ আমি পিন্ধি থকা কাপোৰবোৰ থ'বলৈ জেগা নাই বাবে ধুতি পিন্ধিব নোৱাৰিলোঁ আপোনালোকক এনেকৈয়ে দেখুৱাইছোঁ সত্ৰখন চাই থাকিব ধুতি পিন্ধিম বুলি ভাবিছিলোঁ কিন্তু গামোচাকে ল'লোঁ চাই থাকক বাৰু আৰু এইখনে হৈছে দক্ষিণপাট সত্ৰ আপোনালোকক সকলো দেখুৱাই আছোঁ সত্ৰখনৰ ভিতৰত কি আছে সকলো দেখুৱাই আছোঁ কীৰ্তংক এবাৰ দেখুৱাই দিয়া চাফ পূৰা আহি পালোঁ ড্ৰেছ চেছ লগাই ধুনীয়া লাগিছে ল'ৰা আমিহে পিন্ধিব নাপালোঁ ধুতি চুটি পিন্ধিম বুলি ভাবিছিলোঁ কিন্তু গামোচাকে ল'লোঁ কাপোৰবিলাক থ'ব জেগা নাই বাবে এইখিনিয়ে হ'ল দক্ষিণপাট সত্ৰৰ ভিতৰত থকা চাকিবন্তি জ্বলোৱা জেগাখিনি আৰু ভিতৰত যাব পাৰি আৰু ভিতৰত যাব পাৰি চাই লওক সেৱা কৰিলোঁ সেৱা কৰি পেলি প্ৰসাদো খালোঁ আৰু এবাৰ আপোনালোকক ভিতৰত থকা আসনকেইখন দেখুৱাই দিওঁ চাওক এয়া হ'ল ভিতৰৰ আসন আৰু এই সেৱা কৰি আছে ভিতৰতে ধুতি নিপিন্ধাকৈ ভিতৰত সোমাব নোৱাৰি মতা মানুহে সেইবাবে আমি পেণ্ট পিন্ধি অহাৰ বাবে বাহিৰতে সেৱা কৰিলোঁ এই বগা দুটা হ'ল তুলসী সূতা এইটো আৰু এই আগৰটো এই দুটা তুলসী সূতা হয় বাকীকেইটা নহয় বাৰু এইবিলাক চাওক শহাপহু এইবিলাক শহাপহুবিলাক হ'ল হৰিণা তিনিটা আছে তিনিটা হৰিণা আছে ইয়াত দুটা আছে আৰু ইয়াত আগত এটা আছে সৰু দক্ষিণপাট সত্ৰ এখন চালোঁ ভাল লাগিল বহুতেই ইমানেই আছিল চাবলগীয়া আৰু এতিয়া যাম
চামগুৰি সত্ৰ। দক্ষিণপাট সত্ৰৰ পৰা ওলাইছোঁ। ইয়াৰ ভিতৰলৈ গাড়ী, বাইক আৰু জোতা পিন্ধি আহিব নিদিয়ে আমাক। আমি জনা নাছিলোঁ কাৰণে পিন্ধি আহিলোঁ। আকৌ আগলৈ যদি আপোনালোকে কেতিয়াবা আহে, জোতা আৰু বাইক চাইক ভিতৰতে নানিব। ইয়াতে ৰখাব লাগিব সকলো ইয়াতে ৰখাই মেলি আপোনালোকে আহিব। এইটো ৰংঘৰ, মাজুলীৰ ৰংঘৰ। এইটো হ'ল মাজুলীৰ ৰংঘৰ। বৰ্তমান আমি পালোহি চামগুৰি সত্ৰ। চাওক ইয়াত মুখা ভাওনা পতা হয়। আমাৰ তাত যেনেকৈ ভাওনাবিলাক পতা হয় ইয়াতো পতা হয়, কিন্তু ইয়াত মুখা পিন্ধি পিনি ভাওনা কৰা হয়। ভালকৈ দেখুৱাই আছোঁ আপোনালোকক। এই হ'ল চামগুৰি সত্ৰ। এইটো হ'ল আপোনাৰ ৰাৱণৰ মাথা। ইয়াত যেতিয়া ভাওনা কৰে ৰাৱণৰ মাথাটো পিন্ধি লয়। আৰু বনাই আছে। এইবিলাক ভাওনা উলিয়াই নে? ভাওনা উলিয়াই চাগে। ভিতৰত সোমাই লয়, গম পাইছে নে? এই চকুটো যে ইয়াৰ ভিতৰত মানুহ সোমাই লয়। এই খালী জেগাটো লৈ আহিছা, আপুনি চাব পাৰিম। ইয়াৰ ভিতৰত মানুহ সোমাই মেলি মানে ভাওনাত ওলাই বান ৰজা। কেনেকুৱা, ভাল লাগিছে নে? হিতাংগ, ড্ৰেছটোত বঢ়িয়া লাগিছে তোমাক। ড্ৰেছটো ধুনীয়া লাগিছে। এইটো হ'ল সাপ। আপোনাৰ ভাওনাত যে দেখুৱাই সাপ, কৃষ্ণ কিবাখনত যে দেখুৱাই সাপৰ সেইটো। কুম্ভকৰ্ণ বোলে, কুম্ভকৰ্ণ মাথাটো নাই। এইখনেই হৈছে চামগুৰি সত্ৰ। আমাৰ তাত যেনেকৈ ভাওনা হ'লে মুখত কিবা কিবি আঁকি লৈ মেকআপ কৰি মেলি ভাওনা কৰা হয়, ইয়াত তেনেকৈ কৰা নহয়। ইয়াত ডাইৰেক্ট মুখাখনেই পিন্ধা হয়, মুখাখন পিন্ধি মেলি ভাওনা কৰা হয়। তেনেকৈ ভাওনা কৰে ইয়াত। আজি কিমানখিনি দেখুৱাব পাৰিলোঁ দেখুৱালোঁ, আৰু কাইলৈ আমি ঘৰলৈ যামগৈ। তো আজি আৰু কি দেখুৱাব পাৰোঁ সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বাইকখনৰ চেণ্ডেল বহুত মাত দিছে, তো চাওঁ টান হৈছে নেকি চেণ্ডেল। অলপ গ্ৰীজ চিজ লগাই দিব দিওঁ, চলাব মানে অসুবিধা হৈ গৈছে অলপ। চাউণ্ডটো ঠিক হ'ল বাৰু বাইকখনৰ চাউণ্ডটো ঠিক হ'ল বোলো। গাইজ, বাইকখনৰ টিপাৰটো নচলা হ'ল, আৰু আমি আহি পাওঁতে আজি গোটেই মাজুলীখন ঘূৰি পকি আহোঁতে বহুত ৰাতিও হ'ল। এতিয়া আন্ধাৰ হৈ গ'ল, দেখিব পাৰিছে বহুত ৰাতি হৈ গ'ল। এতিয়া আমি আমাৰ লগত তাৰমানে ইয়াত যোনঘৰ মানুহ ঘৰত থাকিম, আমাৰ লগৰে এজন, তেওঁৰ ভাইক ইয়াতে থাকে। তাৰমানে তেখেতৰ
মোমাইকৰ ঘৰ ইয়াতে আমি আজি তাতে থাকিম তাতে থাকি কাইলৈ ৰাতিপুৱালৈ আমি ঘৰলৈ যামগৈ তো কাইলৈ আমি ঘৰলৈ হয়তো শ্বিপত যাম চাগে শ্বিপ মানে পানী জাহাজত যাম আৰু আমি টোটেল চলালোঁ মাজুলীলৈকে 616 কিলোমিটাৰ টোটেল আৰু মৰিগাঁৱৰ পৰা মাজুলী পাওঁতে 616 কিলোমিটাৰ হ'ল আৰু কাইলৈ আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম তো আজি মাজুলীত যিবিলাক চাবলগীয়া ঠাই আছিল গোটেইখিনি দেখুৱালোঁ মানে সৰু সুৰা আৰু বহুতো সত্ৰ আছিলে সেইবিলাকত যাবলৈ সময় নহ'ল সেইবাবে যিকেইখন মেইন সেইকেইখনতে দেখুৱালোঁ আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে বাই বাই